সকলোলৈকে নমস্কাৰ জনাই পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আছিলে আমাৰ জয়পুৰত প্ৰথমটো দিন। আচলতে যিদিনাখনি আমি গৈ পাইছিলোঁ সেইদিনা লাঞ্চ কৰি মেলি আমি ৰেষ্ট ল'লোঁ অলপ টাইম। তাৰপিছত এয়া আমি সন্ধিয়া সময়তহে ওলাইছোঁ। আজি পিছে প্ৰথম দিনটো আমি জয়পুৰত তিনিটাহে থাকিম। মাহঁতো যিহেতু গৈছিলে, আপোনালোকে ভিডিঅ' চাইতো গম পাইছেই। মাহঁত গৈছিলে আমাৰ লগতে, আৰু মাহঁত গ'ল খাটু শ্যামজী মন্দিৰ দৰ্শন কৰিবলৈ। নেক্সট ডে' তেওঁলোকে খাটু শ্যামজী মন্দিৰ দৰ্শন কৰিব। সেইকাৰণে আগদিনাখনি গৈ তাৰে ওচৰতে হোটেলত থাকিব, যিহেতু 5 বজাতে দৰ্শন কৰিবলৈ যাব তেওঁলোক। আমি নগ'লোঁ, আমি জয়পুৰ মেইন টাউনতে থাকিলোঁ, আৰু সেইকাৰণে আমি অলপ ৰেষ্ট লৈ মেলি তিনিওটা ওলালোঁ জয়পুৰত অকণমান ফুৰি আহোঁগৈ বুলি। আৰু গাড়ী বুক কৰা হৈ গৈছে, গাড়ী অহালৈকে আমি এনেদৰে আগফালে ৰৈ আছোঁ। আৰু ये लीजिए भैया, वो देंगे ना? नहीं नहीं, ये ले लिया, और एक चम्मच चाहिए। ওলাই গৈয়ে ফাৰ্ষ্টতে লাচি খাই লওঁ বুলি ভাবিলোঁ। আৰু এই দোকানখন বোলে স্বাধীনতা সময়ৰ আগৰ পৰাই চলি বোলে বিৰাট টেষ্টি। অকণমানি ফুৰি গ'ল, ওলাই আহিছিলোঁহে ফুৰিবলৈ সন্ধিয়া, এতিয়া আহোঁতে ফুলে উঠাই দিব। তাৰপিছত খাই মেলি ল'লোঁ, অঞ্চু উঠিলে। তাৰপিছত আমি ফাৰ্ষ্ট টাইম ভিজিট কৰিবলৈ গ'লোঁ এলবাৰ্ট হল মিউজিয়াম। এইটো খুব এটা পুৰণা আৰু বিখ্যাত মিউজিয়াম হয় জয়পুৰৰ। দিব বাপৰে, ইমান ধুনীয়া। ভিতৰলৈ সোমাই চাবৰ কাৰণে টিকেট ল'বলগীয়া হয়। আমি টিকেট কৰি মেলি ভিতৰলৈ সোমাই গৈছোঁ। বিৰাটেই ধুনীয়া হয়, আৰু ইয়াতে বিভিন্ন ধৰণৰ যিবোৰ পুৰণা সামগ্ৰী সেইসমূহ ৰখা হৈছে। বিশেষকৈ হাতেৰে বনোৱা কিছুমান বস্তু, ধাতুৰ সামগ্ৰী, বিভিন্ন পুৰণা কাপোৰ, তাৰপিছত গহনা, আৰু বিশেষকৈ মূৰ্তি, কিছুমান বহুত পুৰণা মূৰ্তি দেখিবলৈ পোৱা গ'ল। আৰু ইয়াতে বিভিন্ন ধৰণৰ পাথৰ আৰু ধাতুৰে নিৰ্মিত মূৰ্তি দেখিবলৈ পালোঁ। আৰু লগতে যে কিছুমান পুৰণি ৰাজস্থানী পোচাকো দেখিলোঁ, কিন্তু মানে মোৰ চববোৰ আচলতে ভিডিঅ' কৰিবলৈ থাকি গ'ল। পাগুৰি আছিলে, তাৰপিছত অস্ত্ৰ শস্ত্ৰ আছিলে, আৰু কিমান যে ধুনীয়া ধুনীয়া হাতেৰে নিৰ্মিত বাচন আছিলে নহয়, দেখিয়ে বহুত ভাল লাগি গৈছে, মানে ইমানেই ধুনীয়া। তাৰপিছত আৰু মানে কিছুমান যুদ্ধৰ সামগ্ৰীও আছিলে, মাটিৰ পাত্ৰ, এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছিলে আচলতে, খুব ভাল লগা। আৰু তাতে যে ইজিপ্তিয়ান মামিও আছিলে, মোৰ খালি ভিডিঅ' কৰাহে নহ'লে। সেয়া চাই মেলি আমি ওলাই আহিলোঁ। বিৰলা মন্দিৰ পালোঁহি। তাৰপিছত বিৰলা মন্দিৰ ভাগ আচলতে লক্ষ্মীনাৰায়ণ মন্দিৰ বুলিয়েই জনাজাত। আমি যোৱাৰ সময়ত যে তাত খুব ধুনীয়াকৈ আৰতি চলি আছিলে, আৰু ভিতৰত কিন্তু কেমেৰা কৰিব নিদিয়ে, বাহিৰতে অকণমান মই বাহিৰৰ পৰিৱেশটোৱে কেপচাৰ কৰিলোঁ। খুব এটা ধুনীয়া হয় পৰিৱেশটো, খুব ভাল লগা। আৰু আমি যিহেতু সন্ধিয়া সময়ত গৈছিলোঁ, খুব ধুনীয়াকৈ তাতে আৰতি চলি আছিলে, সেয়াও আমি শুনিলোঁ। তাৰপিছত অকণমান ইয়াতে বহি মেলি আমি চালোঁ, আৰু ইফালে সিফালে পৰিৱেশটো খুব ধুনীয়া আৰু শান্ত হয়। ভিতৰত লক্ষ্মীনাৰায়ণ মূৰ্তি এভাগ আছে, খুব ধুনীয়াকৈ তাত আৰতি কৰি থকা আমি দেখিবলৈ পালোঁ। আৰু 9মান বজাত হয়তো বন্ধ কৰি দিয়ে চাগে, আমি 8, 8:30 এনেকুৱা সময়ত আছিলোঁ। খুব ধুনীয়াকৈ তাত আৰতি হৈ আছিলে। আৰু তাতে জানিবলৈ পালোঁ এই মন্দিৰ ভাগত জন্মাষ্টমী আৰু দিৱালীৰ সময়ত বোলে এক বিশেষ পূজা আৰু উৎসৱৰ আয়োজন কৰা হয়। তাৰপিছত সেই মন্দিৰ ভাগৰ পৰা ওলাই আহি আমি পালোঁহি পত্ৰিকা গেট, আৰু এই ফেমাছ পত্ৰিকা গেটৰ বিষয়ে বিভিন্ন ধৰণৰ ভিডিঅ' আৰু ফটোজত দেখি আছিলোঁ। জয়পুৰ ফুৰিবলৈ গ'লে ইয়ালৈ প্ৰায় মানুহ যায়েই, আৰু সেইকাৰণে আমিও গ'লোঁ, আৰু তাত গৈ দেখিছোঁগৈও বিভিন্ন ধৰণৰ মানুহৰ পূৰা ভিৰ লাগি আছে। খুব ধুনীয়া হয় গেটখন আচলতে, আৰু সেইকাৰণে আমিও তালৈ গ'লোঁ, অলপ টাইম তাতো থাকিলোঁগৈ। পত্ৰিকা গেট চাবৰ কাৰণে কোনো ধৰণৰ এণ্ট্ৰি ফিজৰ প্ৰয়োজন নাই, আৰু ইয়াতে বিভিন্ন ধৰণৰ ৰাজস্থানী এনেকুৱা মানে আৰ্ট কৰা আছে, ধুনীয়াকৈ মানে অংকন কৰা আছে ৱালবোৰত, আৰু খুব এটা ভাল লগা পৰিৱেশ। আৰু বিশেষকৈ ৰাতি লাইটছবোৰ জ্বলি আছে কাৰণে খুব মানে জিলিকি আছে, আৰু আমাৰো বহুত ভাল লাগিলে। আৰু তাতে যে প্ৰফেচনেল ফটোগ্ৰাফাৰ মানে বাহিৰত ৰৈয়ে থাকে, আৰু আপোনাৰ যোৱাৰ লগে লগে লাগিয়ে যায়। লাষ্টত আমিও 2খনমান ফটো উঠাই ল'লোঁ, আৰু মই ফটো 2খনমান এনেকৈ এড কৰি দিছোঁ। এতিয়া আহিছোঁ আমি বিৰলা মন্দিৰ। বিৰলা মন্দিৰ এনেকৈ এণ্ট্ৰি গেটতে ধুনীয়াকৈ কিছুমান দোকান আছে,
উঠি যাব লাগিব ওপৰলৈ। ভাল লাগে না এতিয়া আমি ফুৰি চাকি আহি ডিনাৰটো অৰ্ডাৰ দি লৈছোঁ আৰু ডিনাৰ কৰি হোটেল যাম ৰুম। চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজিলৈ সামৰিছোঁ ইমানেই। ডিনাৰ কৰিব ৰুটি ভাজি খাম ভাত খাম